মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰসাৰ নামৰ পাঠটিৰ তৃতীয় খণ্ডটিলৈ মই তোমালোক আটাইকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ খণ্ডটোত আমি বতাহৰ দিশ আৰু গতিবেগ নিৰ্ভৰ কৰা প্ৰধানকৈ 4টা কাৰকৰ বিষয়ে আলোচনা কৰিছিলোঁ। সেই কাৰককেইটা আছিল চাপনতি শক্তি, মধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি। আজি আমি আলোচনা কৰিম বতাহৰ শ্ৰেণী বিভাজন, বৈশিষ্ট্য আৰু ইয়াৰ বিতৰণৰ বিষয়ে। বতাহৰ বৈশিষ্ট্যৰ বিষয়ে জনাৰ আগতে আমি বতাহৰ নামাকৰণ কেনেধৰণে কৰা হয় সেই বিষয়ে জানি লওঁ আহা। বতাহৰ নামাকৰণ, বতাহ যি দিশত বলে সেই দিশৰ নাম অনুসাৰে নামাকৰণ কৰা হয়। অৰ্থাৎ যদি বতাহটো পশ্চিম দিশৰ পৰা প্ৰবাহিত হয় তেনেকুৱা বতাহক পশ্চিমা বতাহ বুলি কোৱা হয়। যদি পূব দিশৰ পৰা আহে তেনে বতাহক পূবালী বুলি কোৱা হয় আৰু উত্তৰ পূব দিশৰ পৰা অহা বতাহক উত্তৰ পূব বতাহ বুলি কোৱা হয়। বতাহৰ গতিবেগ কিহেৰে জোখা হয় জানানে? বতাহৰ গতিবেগ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক এনিমোমিটাৰ বুলি কোৱা হয় আৰু বতাহৰ গতিবেগ প্ৰকাশ কৰা এককটো হৈছে নট। 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল। প্ৰধানকৈ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বায়ু প্ৰবাহক 3টা শ্ৰেণীত ভাগ কৰিব পাৰি: মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, গৌণ বায়ু প্ৰবাহ আৰু স্থানীয় বায়ু প্ৰবাহ। পৃথিৱীৰ চাপ বলয়ৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। প্ৰাথমিক বায়ু প্ৰবাহবোৰ হ'ল বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ। 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বুলি কোৱা হয়। কেৰিঅলিছ বলয়ৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। ইয়াকে উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বুলি কোৱা হয়। এই উত্তৰ-পূব আৰু দক্ষিণ-পূব বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ এক বিভাজকৰ সৃষ্টি কৰে আৰু ইয়াকে ক্ৰান্তীয় অভিসাৰী মণ্ডল বোলা হয়। আৰু এই অঞ্চলত বায়ু প্ৰবাহ তেনেই মন্থৰ হয় বাবে ইয়াক শান্ত বলয় বা নিৰ্বাত বুলি কোৱা হয়। উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্নচাপ অঞ্চললৈ যি নিয়মিত বায়ু প্ৰবাহ হয় তাক পশ্চিমা বতাহ বা পছোৱা বতাহ বুলি কোৱা হয়। আৰু কেৰিঅলিছ বলয়ৰ বাবেই এই বতাহ উত্তৰ গোলাৰ্ধত দক্ষিণ-পশ্চিমৰ পৰা পূব আৰু উত্তৰ-পূবলৈ আৰু দক্ষিণ গোলাৰ্ধত এই প্ৰবাহ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূব দিশলৈ বলে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ 30 পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত থকা এই শান্ত বলয়টোক অশ্ব অক্ষাংশ বুলি কোৱা হয়। আমি আগতে এবাৰ আলোচনা কৰিছোঁ যে অশ্ব অক্ষাংশ মানে সেই অঞ্চলত বতাহৰ গতি ইমানেই মন্থৰ হৈ থাকে যে তাত কি হয়, জাহাজ চলাচল কৰিবলৈ অসুবিধা হয় আৰু সেই সময়ত যিসকল বেপাৰী আছিল, বেপাৰ বাণিজ্য কৰা লোক আছিল, তেওঁলোকে এই বেপাৰৰ বাবে অনা ঘোঁৰাবোৰ সেই অংশত সাগৰত পেলাই দিছিল। সেইবাবে এই অঞ্চলক অশ্ব অক্ষাংশ বুলি কোৱা হয়। আৰু ইয়াৰ পৰা 40 পৰা 60 ডিগ্ৰী যিটো অক্ষাংশ আছে সেই অক্ষাংশত মহাসাগৰেৰে আৱৰি আছে আৰু এই মহাসাগৰত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়ে নাবিকসকলে এই অঞ্চলটোক গৰ্জনমুখৰ 40 বুলি কৈছিল। মেৰুদেশীয় যি উচ্চ চাপ বলয় তাৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় চাপ বলয়লৈ যি স্বাভাৱিক বায়ু প্ৰবাহ হয় তাক মেৰু প্ৰবাহ বা মেৰুদেশীয় বতাহ বুলি কোৱা হয়। পৃথিৱীৰ দুয়োটা গোলাৰ্ধতে
এই বায়ু প্ৰবাহ পূব দিশৰ পৰা বলে বাবে ইয়াক মেৰুদেশীয় পূবালী বতাহ বুলি কোৱা হয়। আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীত বিভিন্ন অঞ্চলত যি বায়ু প্ৰবাহৰ সৃষ্টি হয় সেই বায়ু প্ৰবাহক সাধাৰণতে গৌণ বায়ু প্ৰবাহ বুলি কোৱা হয়। উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলা হয়। এক বিশেষ গুণসম্পন্ন বায়ুৰাশিৰ সৃষ্টি হ'লে ই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেৰে প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। বায়ুৰাশিৰ উৎস, স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। সেইকেইটা হৈছে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি, মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি। উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি যেতিয়া পৰস্পৰ সন্মুখীন হয় তেতিয়া ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰে আৰু এই বিচ্ছেদক ৰেখাকে বাতাগ্ৰ বুলি কোৱা হয়। এনে বাতাগ্ৰতে বতৰৰ পৰিৱৰ্তন ঘটে। বাতাগ্ৰ সৃষ্টি হ'বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন। সেইকেইটা হৈছে কি যে দুটা বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব আৰু দুটা বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰবাহিত হ'ব লাগিব। আৰু যেতিয়া দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি মিলন হয় তেতিয়া তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱতৰণ কৰে আৰু এক সুস্থিৰ অৱস্থাত ৰৈ যায়। প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰবোৰ প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে। সেইকেইটা হৈছে শীতল বাতাগ্ৰ, উষ্ণ বাতাগ্ৰ, অচল বাতাগ্ৰ, অন্তৰ্ধৃত বাতাগ্ৰ। এতিয়া শীতল বাতাগ্ৰ কাক কয় যে যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিক স্থানান্তৰিত কৰে তাক শীতল বাতাগ্ৰ বোলে। আৰু যি বাতাগ্ৰত উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হয় ইয়াক স্থানান্তৰিত কৰে তাক উষ্ণ বাতাগ্ৰ বোলে। আৰু যি বাতাগ্ৰই সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰিত হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাতে থাকে তাক অচল বাতাগ্ৰ বোলে। আৰু যেতিয়া শীতল আৰু উষ্ণ বাতাগ্ৰৰ মিলন হৈ নিজৰ নিজৰ ধৰ্মৰ পৰিৱৰ্তন হৈ এক নতুন মিশ্ৰিত ধৰ্মসম্পন্ন বাতাগ্ৰৰ সৃষ্টি কৰে তেনে বাতাগ্ৰকে অন্তৰ্ধৃত বাতাগ্ৰ বুলি কোৱা হয়। গৌণ বায়ু প্ৰবাহবোৰৰ ভিতৰত আন এটা বায়ু প্ৰবাহ হৈছে মৌচুমী বতাহ। দৰাচলতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালত গতিৰ দিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত হয়। অৰ্থাৎ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী বায়ু প্ৰবাহৰ দিশ সলনি হয়। গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুত গতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে। এনে উচ্চচাপ অঞ্চলৰ পৰা বহিৰ্মুখী সেমেকা বায়ু প্ৰবাহে ভূভাগত নিম্ন চাপ অঞ্চলত প্ৰৱেশ কৰি ঊৰ্ধ্বমুখী হৈ পৰ্বত পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে। আৰু এই কাৰণতে গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা প্ৰবাহিত দক্ষিণ পশ্চিম মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ অংশত, অসমৰ পাৰ্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢালত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। আনহাতে শীতকালত বতাহৰ দিশ সলনি হয়। শীতকালত জলপৃষ্ঠৰ উষ্ণতা বেছি হোৱা বাবে জলভাগত নিম্নচাপৰ সৃষ্টি হয় আৰু গতিকে ভূভাগৰ পৰা অৰ্থাৎ মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু চেঁচা বতাহ জলভাগলৈ প্ৰবাহিত হয় আৰু গতিকে এই বতাহ শুকান হোৱাৰ বাবে সেই সময়ত বৰষুণ নহয়।
আৰু কিন্তু শীতকালত শুকান উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা। আজিৰ পাঠটো মই ইমানতে সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পাইছা